ফেমিলি সকলোকে কৃষ্ণ জনাই আজি ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰিছোঁ যিহেতু আজি ৰাতি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তো কিয় কৰিছোঁ সকলো কথা গম পাব তো আজি হৈছে আমাৰ সংকীৰ্তন তো আমি সংকীৰ্তন বুলিও কওঁ বাদ কীৰ্তন বুলিও কওঁ তো আজিৰ পৰা প্ৰত্যেক বছৰ দৰে এই বছৰ আমাৰ গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে সংকীৰ্তন আৰু আমি সংকীৰ্তন গাবলৈ যাম তো বৰ্তমান ময়ো সাজু হৈছোঁ আৰু গোটেই গাঁৱৰ ল'ৰাবিলাকো আহিছে তো গাঁওখন সৰু আমাৰ তো যিমান পাৰোঁ গোটেইখিনি ল'ৰাই আহিছে বাৰু চবেই নিজৰ নিজৰ কামত বিজি থাকে তো সকলোৱে আহিছে আৰু ময়ো গৈ আছোঁ তো সংকীৰ্তন কেনেকৈ পতা হয় আমি কিদৰে মানে নিয়মবিলাক কৰোঁ তো সকলো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ এইফালে সংকীৰ্তন পতা হয়নে নহয় তো কমেণ্ট বক্স খালী আছে কমেণ্ট বক্সত ঠেলি কেনে পৰা জনাই দিব আৰু নে কি কয় তো সিমানখিনি আৰু তো ভিডিঅ' শেষলৈ চাই থাকিব কেনেকুৱা পায় জনাব তো গাইজ ভিডিঅ'টো পূৰা একদম নামঘৰলৈকে আহি গ'লোঁ আৰু মই বজাই আছোঁ নাগাৰা তো অলপ চলপ জানো বজাব আৰু তো এইদৰেই নাম মই ষ্টাৰ্ট কৰিছোঁ প্ৰথম নাম আৰু জানেই মোৰ ভিডিঅ' মানে কেমেৰা কোৱালিটি ইমান ভাল নহয় তো সেই গতিকে ইমান ভাল নালাগিব চাগে চাই তো ইমানেই আৰু চাওক ভিডিঅ'টো Krishna Krishna Hare 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 Rama Hare Rama 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 Hare Hare তো গাইজ এইদৰেই সকলোৰে পতিলে পতিলে চাকি বন্তি জ্বলাই সকলোৱে সেৱা পালে আৰু মই নাম দিছোঁ নাজানো ইমান ভালকৈ তো যি দিছোঁ আৰু সেয়া ভগৱানৰ Hare Krishna 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 Hare 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 Rama 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 Hare 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 Krishna Krishna Hare 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 Rama 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 তো সেই গাইজ আপোনালোকে দেখিলে নিশ্চয় কেনেকৈ কি কৰা হয় আৰু বিশেষকৈ ইমান ভালকৈ দেখাব নোৱাৰিলোঁ চাগে তো যিমান যিনক মানে চবেই নাম দিব নোৱাৰে তো অলপ চলপ মই পাৰোঁ ভগৱানে কিবা জ্ঞান অলপ দিছে ভগৱানে তো নাম দিব পাৰোঁ কাৰণে মানে ভিডিঅ' বনাব নহ'লগৈ তো এনেকৈ যি দেখাইছোঁ তাকে সন্তুষ্ট হ'ব লাগিব আৰু উপায়টো নাই তো ইমানখিনি আছিল আমাৰ বাদ কীৰ্তন আৰু দেখাই যাম আগলৈকে 2-3 দিনীয়া কাৰ্যসূচীৰে তো আজিলৈ ইমানতে এৰিছোঁ নতুন এটি ভিডিঅ' দিয়া প্ৰতিশ্ৰুতি মাজলৈ আজিলৈ ইমানতে টাটা বাই বাই আৰু এটা ৰ'ব আৰু এটা নিয়ম আছে আমাৰ মানে কীৰ্তন শেষ হোৱাৰ পাছত সকলোৱে নামঘৰত যাব আৰু প্ৰসাদমুঠি গ্ৰহণ কৰিব মানে খুব গৰম লাগিছে তো সেইকাৰণে মই মানে নামঘৰলৈ নাযাওঁ বৰ্তমান তো হাত ভৰি ধুই কিনে হাত ভৰি মানে গা পা ধুব লাগিব নহ'লে থাকিব নোৱাৰি আৰু তাৰপিছত যাই ফেনাইলৰ পৰা ফ্ৰেছ হ'ব লাগিব নহ'লে উপায় নাই খুব গৰম লাগি আছে তো আজিলৈ ইমানতে টাটা বাই বাই